হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি ভিডিঅ'টো এনেকৈ বেটেৰী ৰিক্সাতে আৰম্ভ কৰি দিছোঁ। আচলতে আমি গৈ আছোঁ আজি মাৰ ঘৰলৈ, আৰু মাৰ ঘৰলৈ যোৱা এটা কাৰণো আছে, পাছত ক'ম বাৰু সেই কাৰণটোৰ কথা। আৰু আজি হ'ব বিভুৰ প্ৰথম ট্ৰেইন যাত্ৰা। যিহেতু তাৰ প্ৰথম ট্ৰেইন যাত্ৰা হ'বই, সেয়েহে ভাবিছোঁ এইটো ভিডিঅ' আকাৰে প্ৰস্তুত কৰোঁ আৰু মেমৰি হিচাপে ৰাখি দিওঁ। চাই মোৰ নিজৰে ভাল লাগিব। আজি আমাৰ ঘৰলৈ মোৰ লগত শাহুমা আৰু আইতাও যাব। সকলোৱে লগে ভাগে গৈ ভালো লাগিব, সেই আপোনালোকে চাই থাকিব বুলি আশা কৰিলোঁ ভিডিঅ'টো। আমি লেঙেৰীতে বেটেৰী ৰিক্সাৰ পৰা নামি দিলোঁ আৰু একেবাৰে মৰাণলৈকে মেজিক পাই গ'লোঁ, তাতে উঠি দিলোঁ। এয়া দেখিছেনে, উঠিয়েই আমাৰ বিভুৱে হামি আৰম্ভ কৰিলে। ভাবিছিলোঁ সি টোপনি যাব, কিন্তু টোপনি নগ'ল, ধুনীয়াকৈ খেলি গৈছে গোটেই ৰাস্তাটো। ফোনটো হাতত থকাৰ পৰা এইটো এটা বৰ ভাল অপশ্যন হৈছে যে নিজৰ স্মৃতিবিলাক নিজৰ লগতে ৰাখিব পাৰি। ময়ো তাৰ ব্যতিক্ৰম নহয়, চেষ্টা কৰি আছোঁ স্মৃতিবিলাক সাঁচি যাবলৈ বুলি। যিমান পাৰোঁ সাঁচি পাছত চাই নিজৰে ভাল লাগে দিয়কচোন। আৰু আমি আহি পাই গ'লোহি ট্ৰেইন ষ্টেচন, আৰু ট্ৰেইনৰ সময় হৈছে 2:50। এতিয়াও বাৰু বহুত সময় বাকী আছে, এতিয়া 1:30 বাজিছেহে, প্ৰায় এঘণ্টাতকৈ বেছি আছে। আৰু আমাৰ বিভুৰ দুষ্টামিবিলাক চাওকচোন, আইতাকক শান্তিৰে বহিব দিয়া নাই, ইফালে টানিছে সিফালে গৈছে, কি যে কৰিছে নহয়, মুকলি পাই গোটেইখন খেলিবলৈ লাগে। মোৰ লগত বৰকৈ নাহে, এই খেলা ধূলাৰ ক্ষেত্ৰত আইতাকৰ লগত বেছিকৈ যায়। ময়ো বাধা নিদিওঁ, যিমান পাৰে খেলিবলৈকে এৰি দিওঁ আইতাকৰ লগত, আৰু আইতাকেও আমনি নাপায় ইফালৰ পৰা সিফালে। কেতিয়াবা অৱশ্যে ভাগৰি যায়, কিন্তু হ'লেও মানে নাতিয়েকৰ লগত খেলিবলৈ আইতাসকল সকলোৱে বহুত ভাল পায়। ৰৈ আমাৰ আমনি লাগি গৈছেগৈ, মানে কি ক'ম আৰু, ইমান দেৰি লাগিছে নহয়। ট্ৰেইনখন আকৌ আধা ঘণ্টা লেট হৈ গ'ল। 2:50 সময় দিছিল, এতিয়া আকৌ 3:25হে বোলে ট্ৰেইনখন আহিব। কি ক'ব আৰু। চাহ তাহ খাই আহিলোগৈ, এতিয়া আমি সকলোৱে তামোল খাই লৈছোঁ এখন। মই তামোলকে চুবাই থাকোঁ বোলো, ইমান ৰৈ আমনি লাগি গৈছেগৈ বুলি। আৰু আমাৰ শাহুমাৰ হাতত এই তামোলৰ টোপোলাটো য'ত গ'লেও মানে লৈ যায়, চুবাই থাকিবলৈ ভাল পায়। আমাৰ অৱস্থা একেবাৰে চাবলগীয়া হৈ গৈছে, বিশেষকৈ বিভুৰ লগতে দৌৰি মানে গোটেইকেইটা অৱস্থা নাই আৰু। এতিয়া টিকেট কাউণ্টাৰো খুলিলে, মই টিকেটটো গৈ লৈ ল'লোঁ। আমি অৱশ্যে বহুত দূৰ নাযাওঁ, মৰাণৰ পৰা শিমলুগুৰিলৈকেহে যাম। এঘণ্টা নালাগিবই চাগে, সিমান দূৰেই বাট হয়। গাড়ীয়েদি গ'লে মানে বহুত এপাক হয় যিহেতুকে, সেয়েহে ভাবিছোঁ এইবাৰ ট্ৰেইনতে যাওঁ। ট্ৰেইনতে গ'লেও বৰ আমনি পাইছোঁ, ইমান দেৰি ৰৈ থাকিব লগা হৈছে। আৰু আমিও অলপ সোনকালেই আহি দিলোঁ বাৰু, সেইটো হয়, কিন্তু ট্ৰেইনখনো যিহেতু লেট হ'ল আৰু আমনি লাগি গৈছেগৈ। বিশেষকৈ বিহুহে বেছি আমনি পাইছে। ট্ৰেইন আহিবলৈ বেছি সময় নাই আৰু, 10 মিনিটমানেই আছেগৈ। মানুহো বহুত গোট খাই গৈছেগৈ, এটা এটাকৈ আহিলে। অৱশেষত অপেক্ষাৰ অন্ত পেলাই ট্ৰেইনখন আহিল। ট্ৰেইনত ঘৰৰ পৰাই পেপা এটাই লৈ আহিছিলোঁ, তাকে দি দিছোঁ ট্ৰেইনতে। কিন্তু সি পেপাটো ইমান জোৰকৈ বজাই দিছে নহয়, বাকী যাত্ৰীসকলৰ অসুবিধা হৈছে বুলি মই তাক বজাবলৈ দিয়া নাই, কিন্তু সি নুশুনে। মানে কিয় দিছিলোঁ নিচিনা লাগি গৈছেগৈ, ইমান জোৰে বজাই দিছে সি। এইফালে আইতাই ভৰি চৰি উঠাই বহি দিছে। তেখেতৰ ৰৈ আমনিও লাগিলে, সেয়েহে বহিবলৈ পাই ধুনীয়াকৈ বহি লৈছে। আৰু আমাৰ বিভু ধুনীয়াকৈ গৈছে, সি মানে আইতাকৰ লগত ধুনীয়াকৈ খেলিছে। সি উৎপাত কৰিছে, কিন্তু সি অলপো আমনি কৰা নাই। মই ভয়ে খাই আছিলোঁ, সি ইমান দেৰি ৰৈ থাকিব লাগিব, ট্ৰেইনতো যাব লাগিব, আমনি কৰিব নেকি বুলি। কিন্তু সি আচৰিত কৰি মানে অলপো মানে আমনি কৰা নাই, ধুনীয়াকৈ খেলি গৈছে। অৱশেষত আমি আহি পাই গ'লোহি শিমলুগুৰি, আৰু
দেউতা ৰৈ আছিল ট্ৰেইনখন অহালৈকে আমালৈ বাট চাই আছিল আৰু দেউতাকো লগ পালোঁ। এতিয়া আৰু ঘৰলৈ গৈ থাকোঁ। আৰু এইজনী হৈছোঁ মই, চাবলৈ মানে অৱস্থা নাইকিয়া হৈ গৈছে আৰু ভাগৰ লাগি গৈছেগৈ। 12টা বজাতে ঘৰৰ পৰা ওলোৱা, এতিয়া 4:30 বাজি গ'ল। আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰি দিওঁ। আপোনালোকে চায়ো ভাল পালে বুলি আশা কৰিলোঁ। আকৌ এটা আপোনালোকক লগ পাম। বাই বাই।